বন্ধুসকল, আজি আপোনালোকক দেখুৱাম বৰ্গমূল নিৰ্ণয় কৰা সহজ নিয়ম চুটিহৰণ পদ্ধতিৰে। পোনপ্ৰথমে এটা সংখ্যা ল'লোঁ 784। 784ক এতিয়া চুটি নিয়মেৰে হৰণ কৰিম। 784ক 2ৰে হৰণ কৰিলোঁ, তাৰপিছত এনেকৈ গোটেই হৰণটো কৰিলোঁ। বাওঁফালে 784ক ইয়াক যিকেইটাৰে আমি হৰণ কৰিলোঁ সেই সংখ্যাকেইটা পাতিম। 4টা 2 আছিল আৰু 2টা 7 আছিল, আৰু এই গোটেই সংখ্যাকেইটাৰ মাজত পূৰণ চিন থাকিব। তাৰ পিছৰ লাইনত কি কৰিম, দুটা দুটাকৈ ইহঁতক যোৰা বনাম। আপোনালোকে দেখিছে ইয়াত একে একে সংখ্যাক যোৰা বনাইছোঁ। ঠিক এনেদৰেই যাতে 2ৰ লগত 7 বা এনেকৈ বেলেগ সংখ্যাৰ যোৰা নহয় সেইটো মন কৰিব লাগিব। তাৰপিছত প্ৰতিটো যোৰাৰ পৰা এটা এটাকৈ সংখ্যা ল'লোঁ। প্ৰথম দুটা যোৰাৰ পৰা 2টা 2, লাষ্টৰ যোৰাটোৰ পৰা এটা 7, আৰু মাজত চব পূৰণ চিন। আৰু পূৰণ কৰিলোঁ 2 2 গুণ 4, 4 7 গুণ 28। অৰ্থাৎ আমাৰ এই 28টোৱে হৈছে 784ৰ বৰ্গমূল। গতিকে আপোনালোকে দেখিলে কেনেকৈ 784ৰ বৰ্গমূল আমি অতি সহজতে চুটিহৰণেৰে কৰিলোঁ। ইয়াত মনত ৰাখিবলগীয়া কথা এটাই, হৰণ কৰোঁতে আমি সদায় মৌলিক সংখ্যাৰে হৰণ কৰিব লাগে, আৰু মৌলিক সংখ্যা সৰুৰ পৰা আৰম্ভ কৰিব লাগে। অৰ্থাৎ প্ৰথম 2ৰে হৰণ নগ'লেহে 3 চেষ্টা কৰিম, 3ৰে নগ'লে 5ৰে, 5ৰে নগ'লেহে 7ৰে। তেতিয়া আমাৰ এই সংখ্যাবোৰ কি হ'ব, যোৰাবিলাক মিলি থাকিব। এই পদ্ধতিৰে আপোনালোকে যিকোনো সংখ্যা, সৰু সংখ্যা হওক বহুত ডাঙৰ সংখ্যা হওক, বৰ্গমূল উলিয়াব পাৰিব। বৰ্গমূল উলিওৱা আনো এটা পদ্ধতি আছে, সেইটো হৈছে দীঘল হৰণ পদ্ধতি। ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে সেইটো চাব পাৰিব। তেন্তে আজিলৈ ইমানেই, ধন্যবাদ।